হেল্ল' এভৰিৱান, মোক চাক পুৰা গ্ৰীণ হৈ আছোঁ, গ্ৰীণ লাইট। হেপী দেৱালী সকলোকে। এয়া আমাৰ ঘৰৰ চৌহদৰ মানে মাহঁতৰ ঘৰত গ'লোঁ ন দেৱালী টাইমত। চ' এয়া চাওকচোন, কালী পূজা কি ধুনীয়া লাগিছে ন সকলোখিনি। আমাৰ পদূলি মুখখন সঁচাই, কিন্তু দীপাৱলীৰ দিনা গোটেইখন একদম পোহৰ, একদম জাকজমকীয়া হৈ থাকে ঘৰৰ উৎসৱ। এয়া আমি অকণমান ৰাস্তাটোৰ ফালে আমাৰ যিটো এটা ডাঙৰ কালী মন্দিৰ আছে, আজিৰ পৰা প্ৰায় কেইবছৰমান আগত তাত যিটো মানে কালীৰ মূৰ্তি স্থাপিত আছে, সেই মূৰ্তিৰ পৰা চকু পানী ওলোৱাইছিল। বহুত নিউজ চেনেল আহিছিল, সঁচাই চকু পানী ওলাইছিল। এইটো কালী মন্দিৰটো আপোনালোকক দেখুৱাইছোঁ। এইটো মন্দিৰটো ধুনীয়াকৈ সাজে। ইয়াৰ ভিতৰত কালীৰ মূৰ্তিটো আছে, ভিতৰলৈ নগ'লোঁ আৰু বহুত ভিৰ আছে। আমি নে ৰাস্তাটোৰে ফুৰি আহিলোঁ। কি খাইছা তুমি? এয়া আমাৰ সৰুটোৰ কাৰণে কলগছ, তিলিটোৰ কাৰণে। বৰ ভাল লাগে কিন্তু দেই। সকলোৱে একেবাৰে ফূৰ্তি কৰিছে। আমাৰ টিকিলিজনীও পূৰা একেবাৰে ফুটি গ'ল। এয়া বম, মিৰ্চি বম ফুটাই আছে একেবাৰে। এয়া আমাৰ বৰবাৰ ল'ৰাটো, সি ফটো উঠিব ধৰিছে। এয়া সৰু টিকিলি এজনী, তাইৰ বাৰ্থডে আছে পিছদিনা। এয়া আমাৰ টিকিলিটোও ফুলজাৰি একেবাৰে মামায়েকৰ লগত লগ লাগি, একদম তাইও ডাঙৰৰ নিচিনা ভয়ে নকৰে। মায়ে আৰু তাইক সেই বুদ্ধি কৰি আৰু সেইখিনি সময়তে ভাতকেইটা খুৱাই লওঁ। বাই বাই।